গাইজ আমাৰ মানে প্ৰব্লেম এটা হৈ গ'ল ভোটাৰ কাৰ্ডত মানে এবাৰ ইলেকশ্যনত ভোট দিবলৈ কাৰণে নতুনকৈ চিকুদাৰ নাম উঠাইছিলে তাৰ অকণমান খেলি মেলি হৈ গ'ল চিকুদাৰ তোমাৰ ৰিয়েল নামটো কি আছিলে বোলে মোৰ নাম আছিলে লাল সিং হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ৱেলকাম মাই ইউটিউব চেনেল আজি মই আহিছোঁ এই চিকুদাৰ লগত মানে সি দুখনমান ফটো উঠিব আৰু দুটামান শ্ল' মোশ্যনত ভিডিঅ' বনাব সেইকাৰণে মোক লৈ আহিছে ভিডিঅ' এটা বনাবৰ কাৰণে ময়ো ঘৰতে এনেই আছিলোঁ বোলো ব'লা এনেই আছিলোঁ মানে অলপমান কাম আছিলে কামত গৈছিলোঁ দিনত মানে আপোনাৰ গুগল পে' স্কেনাৰত কাম কৰোঁ অফিচিয়েল কিবা এনেকুৱা এটা আৰু ৰাতি মানে আপোনাৰ নাইট ডিউটি থাকে নাইট ডিউটিত কাম কৰোঁ এনেদৰে চিকুদাৰ লগত এতিয়া মই গৈ আছোঁ ফটো উঠা জেগাডোখৰলৈ এইখিনি আমাৰ গছপুৰা বুলি কয় গছপুৰা গাঁৱৰ দি গৈ আছোঁ এতিয়া বামুণগাঁও পামগৈ আগতে বামুণগাঁৱৰ পৰা আপোনাৰ ফটো তোলা জেগাডোখৰলৈ যাম বেছি দূৰ নহয় অলপ দূৰ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব যে চাই থাকক ভিডিঅ'টো চালেই সকলোখিনি গম পাই থাকিব মই কিমান দূৰলৈ যাওঁ ক'ত গৈ ফটো উঠোঁ কি কৰোঁ গোটেইখিনি গম পাই থাকিব ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিব ভিডিঅ'টো লাষ্টলৈ চাব অকণমান ফানি ভিডিঅ' আছে অকণমান মাজে মাজে চাই ভাল লাগিব স্পীড ব্ৰেকাৰকেইটা স্পীডকৈ পালি এইখনতে মানে কিবা এখন কাজিয়া হৈ আছে মানুহটো একদম পূৰা লোকেশ্যনটো পামগৈ এতিয়া চিকুদাই মানে আজি এটা শ্ল' মোশ্যন ভিডিঅ' বনাব মোক লৈ আহিছে ভিডিঅ' বনাবলৈ কাৰণে এডিট কৰিব লাগিব এইটো আগত ক'ত ৰখি আছে চাওকচোন ধুনীয়া ৰাস্তা চাওক ৰাস্তাটো ভাল লাগিছে ইয়াত ষ্টেণ্ডো লৈ আহিছোঁ আজি ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিব লাগিব সাগৰ আৰু মই পালোঁহি আহি এইটো আমাৰ ওচৰৰে গাঁৱৰ ৰাস্তা আমি এটা ধুনীয়া এটা ভিডিঅ' বনাম আপোনালোকে চাই থাকক চিকুদাৰ পৰা ভিডিঅ' বনাই আছে সাগৰ মানে কি ভিডিঅ' এডিটিঙৰ মজা এডিটিং কৰে মই তাৰ এডিটিংবিলাক পচন্দ কৰোঁ আৰু আমি দুয়োটাই একেলগে কাম কৰি আছোঁ বৰ্তমান এটা কৰ্মৰত অৱস্থাত আছোঁ দুয়োটাই গুগল পে'ত কৰি আছোঁ সাগৰক যদি আপোনালোকে বিচাৰে এডিটিঙত যদি বিচাৰে সাগৰ মুখখন এবাৰ দেখাই দিয়ে আপোনালোকে অঁ এইফালে এডিটিঙত বিচাৰে আগত আহি আছে যোগাযোগ কৰিব পাৰে ঠিক আছে আহক আমি এয়া চাওক বনাইছোঁ আমি এতিয়া গৈ আছোঁ ক'ত গৈ আছোঁ কি গৈ আছোঁ বনাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ঠিক আছে এতিয়া আমি আহি আছোঁ এটা প্লেচত ধুনীয়া এটা ভিডিঅ' বনাম সুন্দৰ পৰিৱেশ আপোনালোকক দেখাম এতিয়া সাগৰ আৰু মই আহি আছোঁ সাগৰ মোৰ ভাইটি হয় সি একদম ধুনীয়া ভিডিঅ' বনাই আৰু এডিটিং মজা কৰে যদি আপোনালোকে তাৰ লগত কণ্টেক্ট কৰে আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' এডিটিং কৰি দিব দেই ঠিক আছে ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি আহি আছোঁ ভিডিঅ' হোৱাই নাই ৰেডি চিকুদা হেল্ল' গাইজ ইয়াতে আমি এতিয়া ভিডিঅ' এটা বনালোঁ চিকুদাৰ লগত দুটামান শ্বৰ্ট লৈ ল'লোঁ ৰাতিকৈ এডিট কৰিব লাগিব ভিডিঅ'টো লগাই দিম এইটো ভিডিঅ' পিছৰ ফালে এইটো চাওক লোকেশ্যনটো কেনেকুৱা লাগিছে মজা আছে দেই লোকেশ্যনটো ভালেই লাগিছে আমাৰ এইটো গাঁৱলীয়া লোকেশ্যন জেগাটো এইটো চাওক হেল্ল' গাইজ আমাৰ মানে প্ৰব্লেম এটা হৈ গ'ল ভোটাৰ কাৰ্ডত মানে এবাৰ ইলেকশ্যনত ভোট দিবলৈ কাৰণে নতুনকৈ চিকুদাৰ নাম উঠাইছিলে তাৰ অকণমান খেলি মেলি হৈ গ'ল চিকুদাৰ তোমাৰ ৰিয়েল নামটো কি আছিলে বোলে মোৰ নাম আছিলে লাল সিং অঁ আহিল বাল সিং এতিয়া লাল কাটি বাল কৰিব লাগে সেইটো পায় নে নোৱাৰে আপোনালোকে জনাবচোন বাৰু লাল কাটি কোনোবাই যদি বাল কাটি যদি কোনোবাই লাল কৰিব পাৰে তেন্তেহ'লে আমাক কমেণ্ট কৰিব ধন্যবাদ তেখেতে এতিয়া বহুত মানে কি প্ৰব্লেমত পৰি আছোঁ এতিয়া ভোট দিবই নোৱাৰিম নহ'লে লাল হেল্ল' গাইজ দিনৰ দিনটো ইফালে সিফালে ঘূৰি পকি গ'ল গুগল পে'ত কাম কৰিলোঁ ৰাতি ডিউটি কৰিলোঁ আৰু এতিয়া এয়া কি আনিছা কৰি আনিছোঁ তুমি দেখাই দিয়া মাংসটো আৰু এতিয়া মই আলু পিঁয়াজ কাটি আছোঁ প্লাছ ফিনিচিং দেখাই আছোঁ কেনেকুৱা কি হয় মাংস এতিয়া গাহৰি মাংস আনিছে এতিয়া গাহৰি মাংস নিজে বনাব চিকুদাই ময়ো লগত অকণমান সহায় কৰিম গাহৰি মাংস আমি খাম কেনেকৈ বনাওঁ কি কৰোঁ দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আলু কাটা হৈ আছে পূৰা আলু বখলিয়াই আছে ল'ৰাই কিমান নাই গাহৰি মাংস নাজানো কি হয় কেনেকুৱা কি হয় এই মাংসখিনি ধুব লাগিব নে নালাগে থ'বলৈ ধুনীয়াকৈ বনাই হ'ব এতিয়া খাম আমি এতিয়া বনাম বিন্দাছ খাম তাৰপিছত আপোনালোকক কৈ আছোঁ জুতিটো খাব পাৰে মানে টেষ্টি কেনেকুৱা হয় অঁ ইয়াৰ মাংসত পূৰা আলু কাটি দি আছে
গাহৰি মাংসত আলু অলপ সৰহকৈ দিলে এতিয়া খাই ভাল লাগিব নেকি ন? অঁ আলুটো সৰহকৈ ভাল লাগিব, পিঁয়াজটো অলপ বেছি দিলে খোৱাটো মিঠা হৈ পৰে। মানে সি বনাই থকা যে সেইকাৰণে জানিছে আলু পিঁয়াজ কেনেকৈ দিব লাগে কি কৰিব লাগে। মই ইমান এটা নাজানো, সেইকাৰণে মই অকণমান সহায় কৰিম তাৰ লগত। সি বনাব, তাৰ লগতে অকণমান সহায় কৰি আছোঁ মই। আপোনালোকে চাই থাকিলে গম পাব কোনে বেছিকৈ বনাইছে নাই বনোৱা। সি বনাই থকা মানুহ জানিছে, সেইকাৰণে বনাইছে, মই বনাওক। অকণমান হেল্প কৰিছে। অকণমান হেল্প কৰি দিছোঁ মই। পিঁয়াজ সৰহকৈ দিব লাগে কমকৈ দিব লাগে। গাহৰি মাংস কোনে কোনে ভাল পায় আপোনালোকে জনাবচোন, কমেণ্ট কৰিব। গাহৰি মাংস খাই কোনে কোনে ভাল পায় আপোনালোকে জনাব। মোৰতো বহুত প্ৰিয় গাহৰি মাংস। মই এতিয়া নাইট ডিউটি আছিলে, মই ডিউটিত যাব লৈছিলোঁ, কিন্তু গাহৰি মাংস বুলি গম পাই মই ডিউটিত নগৈ বুলি দৌৰি আহিছোঁ। মানে মাংস বনাব অকণমান লৈ পেলাই ডিউটি জেগালৈ যাম, গাহৰি মাংস দি ভাত খাম বুলি। এতিয়া চাই থাকক, চৌকাত জুই জ্বলাব এতিয়া, বেছি সময় নাই আৰু। কি দিছা? জলকীয়া দিছোঁ। জলকীয়া চৌকাত জুই জ্বলাব লাগিছিলে। গেছত গেছ আছেনে নাই মানে আপোনাৰ জ্বলাই পেলাই চেক কৰিব লাগিব, কাৰণ আমাৰ আজি 2ৰ দিন গেছটো শেষ হৈ গ'ল বৰ্তমান। আমি চৌকাতে বনাব লাগিব। চৌকাত নহ'লেও যেনেকৈ নহওক আমি বনাই পেলাই আপোনালোকক দেখাই আছোঁ, চাব। বনাই পেলাই খাবই লাগিব আমি। এতিয়া গেছ শেষ হৈ গ'ল, গাৰ্লফ্ৰেণ্ড পোৱা আৰু আমাৰ ইয়াত গেছ পোৱা বৰ্তমান একেই হৈ আছে। গাৰ্লফ্ৰেণ্ডো নাই, গেছো নাই, চব ফালৰ পৰাই দুখেই দুখ মানে জীৱনটো। দুখ, পূৰা দুখ চলি আছে। এইফালে চিলিণ্ডাৰত নাই গেছ, জীৱনত নাই গাৰ্লফ্ৰেণ্ড। গেছ বিচাৰি পাব দুইটা গৈছোঁ আজি 3 দিন, এসপ্তাহ বেছি হ'ল গেছ বিচাৰি ফুৰিছোঁ আমি, গেছ পোৱাই নাই। ক'ত বিচাৰিছোঁ নাই গেছ। আজি কিন্তু মই এটা কথা কৈছোঁ, আজি কিন্তু মাংস বনামেই। গাৰ্লফ্ৰেণ্ড নহ'লেও আমি গেছত নহ'লেও চৌকাত হ'লেও মাংস বনাই খামেই। এইটো ফাইনেল ডিচিশ্যন। ফাইনেল ডিচিশ্যন দাদাই দিছে যেতিয়া কোনো কথা নাই। মাংস যেনেকৈ নহওক বনামেই, মাংস টেষ্ট ল'ম বুলি ক'লে যেতিয়া ল'মেই। জুইত হ'লেও বনাবই মাংস। জুই বেষ্ট। মাংসটো টেষ্টটো বেলেগ, সেইকাৰণে জুই বেষ্ট। জুইত মাংস বনাব, এতিয়া মাংস খাম। গেছ নাই কি হ'ল, জুইত বনাব। খৰি মেইন। ये सब कैसे सीखे रे? ये सब जानने के लिए सीखो, ऐप डाउनलोड करो। ये सब कैसे? हमारे चौकात जुई জ্বলি গ'ল। অলপ ভাড়ালৈ মাতিছে চিকুদাই। হেল্ল' চিকুদা, তুমি ভিডিঅ' বনাবলৈ মোক ভাড়ালৈ মাতা নাই? এতিয়া বৰ্তমান বিলাহী কাটি আছোঁ। মাংসত গাহৰিত বিলাহী দিলে মজা লাগে খাই, কিন্তু এতিয়া বিলাহী কাটি আছোঁ। আপোনাক ফিনিচিং দেখাই আছোঁ, এতিয়া নেদেখাওঁ, লাষ্টত যেতিয়া হ'ব। আমাৰ লগত আৰু এজন মানুহ ব্যক্তি উপস্থিত হৈছে, সেইজন ময়ো সহায় কৰিম মানে অলপ। সিও মানে সহায় কৰিব। একেখন ঘৰৰে দুয়ো বন্ধু। সেয়া জুই জ্বলি আছে, এয়া পূৰা বিলাহী কাটন চলি আছে। এয়া পিঁয়াজ, এয়া বিলাহী, এয়া নহৰু, এয়া মাংস, এয়া পৰিয়া। ধুনীয়া হৈছে। টেষ্টিং চলিব। টেষ্টিং কৰিম এতিয়া বৰ্তমান কেনেকুৱা হৈছে মই জনাই আছোঁ। 1 মিনিট 2 ছেকেণ্ড 1 মিনিট। কেনেকুৱা? মজা। 100 ভিতৰত কিমান নম্বৰ দিবা? 100 ভিতৰত 100 দিম। মজা হৈছে। লাইট 100 ভিতৰত 100 দিছে দেই। ভাল হৈছে। হেল্ল' গাইছ, মানে নাইট ডিউটি আছিলে, এতিয়া মই ডিউটি জেগাতে আছোঁ বাৰু। মানে আপোনাৰ অলপমান জল্দি হৈ গ'ল আহিব লগা ডিউটিলৈ, সেইটো কাৰণে ভিডিঅ'টো ইমান এটা বনোৱা